Hello everyone, কি খবৰ সকলোকে মোৰ YouTube চেনেল নায়ানমনি ব্লগলৈ স্বাগতম জনাইছো আৰু মই লৈ আহিছো আজি লিগাঙৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ কিমান ধুনীয়া চোৱাচোন মই বনাইছো আৰু এয়া বনাই আছে মোৰ লগৰজনী লাকপুন আৰু দুমপুন বুলি কোৱা হয় যেহেতু খোপাটো লোৱা হয় আৰু হাতত লোৱা হয় দুটা হাতত এটা এটা লোৱা হয় আৰু এইটো মই দেখুৱা হৈছে হাতত এটা আৰু হাতত দুটা আৰু খোপাত এটা এইটো লাগিবা না কোনো গমলে গম কানা ওলাই ওলাই মতে ভিডিও বনালে নাম গতই এ হপুন জাগেনে আৰু কি আপা জোতা দকা বলেঙ্গে লগৰজনী বনাই আছে আৰু মই চাই আছিলোঁ আৰু মোৰ গাটো মনটো ইমান ভাল নাছিলে চ' মই বনোৱা নাছিলোঁ মই চাই আছিলোঁ তাই বনোৱাখিনি পুৰাং সিজাবৰ কাৰণে প্ৰথমতে এইখিনি পাত তৰা পাতখিনি এনেকৈ ধুই লোৱা হয় ধুনীয়াকৈ এইখিনি হৈছে পুৰাং সিজাবৰ কাৰণে তৰা পাত ধুই থোৱা আৰু এইখিনি হৈছে চাউল বৰা ধানৰ চাউল ধুনীয়াকৈ ৰাতি তিয়াই থোৱা আছিলে আৰু এইখিনি এতিয়া পাত এটাত লৈ পিনি এনেকৈ ভৰাই দিয়া হৈছে আৰু এইখিনি এনেকৈ মানে কমকৈ দিছোঁ এইটো চাউল মই কমকৈ দিছোঁ কাৰণ কিছুমানে হয়তো বেছি নাখাব পাৰে সেইকাৰণে কমকৈ দিছোঁ যিহেতু নষ্ট নহ'বৰ কাৰণে আৰু বেছি লাগিলে বেছিকৈ খাব পাৰিব আৰু গাইজ চাব পাৰে এনেকৈ ধুনীয়াকৈ বান্ধি দিয়া হৈছে পাতখিনি ধুনীয়াকৈ মেৰাই আৰু গাইজ এইখিনি হৈছে দুটাকৈ মই বান্ধি ল'লোঁ পুৰাংখিনি আৰু গাইজ চাব পাৰে এনেকৈ মই জাপি থ'লোঁ পুৰাং বনাই আৰু এইবাৰ মই কমকৈ বনাইছোঁ যিহেতু সময়খিনিও নুজুৰিছে যিহেতু সৰস্বতী আৰু লিগাং একেলগে পৰিছে আৰু পুৰাংখিনি মই ইয়াতে এই বুটুৱাতে দি পিনি মই ধুনীয়াকৈ সিজালোঁ আৰু আপোনালোকক সেইসকলকে দেখুৱাব নোৱাৰিলোঁ গাইজ আৰু আমাৰ গাঁৱৰ বোৱাৰীকেইজনী চাওকচোন কি লিগাঙৰ কাৰণে কিমান কষ্ট কৰি আছে খৰি লৈ পিনি আৰু গাইজ চাব পাৰে কিমান কষ্ট কৰি আছে আৰু গাইজ এই আমাৰ গাঁৱৰ ঘৰে ঘৰে ক'ব পাৰিব লাকপুন দুমপুন বনাই আছে আৰু আমাৰ গাঁৱৰ ডেকাকেইজন চাওকচোন কিমান ধুনীয়া লাগিছে আজি বিবু গালুক পিন্ধি আহিছে আৰু ৰাতিপুৱাই কাম কৰি আজৰি কৰি মেলি আমি লিগাঙলৈ সৰস্বতীলৈ বুলি ওলাই গ'লোঁ গাইজ আৰু আমাৰ লগত ৰিলছ বনাই বুলি আমাৰ ডেকাকেইজনে কৈ আছিলে কাৰণে আমি ঘূৰি গ'লোগৈ আৰু ৰিলছ বনালোঁ তাৰপাছত আমি আকৌ সৰস্বতী গ'লোঁ সৰস্বতীৰ পৰা ঘূৰি আহি আমি লিগাঙৰ কাৰণে আকৌ প্ৰস্তুতি চলালোঁ লিগাং চাবলৈ বুলি এয়া চাওকচোন আমাৰ বৌয়ে এতিয়া যাবলৈ ওলালে লিগাঙলৈ বুলি আৰু গাইজ আমাৰ গাঁৱৰে লিগাঙৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছোঁ গাইজ আলিয়াই লিগাঙৰ মই কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছোঁ তাতে যদি কিবা ভুল ভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰি দিব দেই গাইজ যিহেতু মই বিশেষ ইমান নাজানো আৰু এয়া হৈছে বৰাপং ইয়াত চকা হৈছে চাওকচোন কিমান ধুনীয়াকৈ লগাই থোৱা আছে গাঁৱতে যিহেতু সৰুকৈ হ'লেও আমাৰ লিগাং পাতি আছে গাঁৱৰ বোৱাৰী জীয়ৰী চবেই মিলি নাচিছে আৰু মোৰো নাচিবলৈ মন খালি আজি মই নচা নাই মনটো মোৰ ইমান এটা ভাল নাছিলে গাইজ মনটোতো ভালকৈ নাচিম বুলি ভাবি আছিলোঁ বাট দেহাটো ইমান ভাল নাই সেইটো কাৰণে মই নাচিব নোৱাৰিলোঁ নাচিলোঁ বাৰু অলপ দেৰি কাৰণে মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আৰু গাইজ চাওকচোন
গাইজ ভণ্টিয়ে মোক কৈ আছে বোলে তাই ৰিলছ বনায় আৰু ৰিলছ বনাবৰ কাৰণে মোক মাতি লৈ গৈছে আৰু সেই দলংখন দেখিছে নহয় তাতে তাই ভিডিঅ' বনাব আৰু মোক কৈছে কি ভিডিঅ' বনাইছা নেকি মই নাই বনোৱা বুলি কৈ তাইক লৈ গৈছোঁ আৰু গাইজ চাব পাৰে আমাৰ গাঁৱৰ বোৱাৰীকেইটা ইমান বেছি ধুনীয়া লাগিছে আজি Ligang আমি দে দে নেকাতে দি আনিছে আৰু গাইজ আমাৰ ওচৰৰ গাঁওখনতে আমাক মাতিছিলে বিহু চাবলৈ লিগাং চাবলৈ হেতৰ তাত সেইটো কাৰণে আমি স্কুটিত উঠি ভণ্টিয়ে মই গুচি গ'লোঁ গাইজ আৰু গাইজ ফাইনেলি ইহঁতৰ ইয়াত আমি পাই গ'লোঁ আৰু ইমান ধুনীয়াকৈ আমাক লৈ গৈছেগৈ ভিতৰলৈ লৈ গৈছেগৈ চাব পাৰে আমাৰ ইয়াতে মিচিং গাভৰু ধুনীয়া ধুনীয়া গাভৰু আছে মিচিং কণিং আছে চাব পাৰে আৰু এইখনতে উঠি মামাহঁতে কি কৰিছে চাবলৈ উঠিলোঁ কিনো ভাজি আছে এয়া আমাৰ ভণ্টিয়ে মোক দিলে গেৰখন আৰু ইয়াতে এয়া চব্জি বনাই আছে আৰু মামাহঁতে ইয়াতে চব্জি বনাই কেনেকৈ বনাই আছে চাওক ইমান ধুনীয়াকৈ সৰুকৈ হ'লেও বনাইছে গাঁওখন ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছে চাব পাৰে ইয়াতো পৰুৱা পং চলি আছে মাংসৰ সৈতে খাবলৈ বনাই থৈছে গাইজ আৰু খাবলৈ আমাকতো কৈছিলে খালি আমি তাত খাই আহিছোঁ কাৰণে আমি খাবলৈ নহ'লে পুৰাং সিজোৱা আছে ইয়াতো এতিয়া আমাৰ খাবলৈ নহ'লে আৰু গাইজ আমাৰ ঘৰত ফাইনেলি আমি 5 দিনত পুৰাঙৰ সৈতে আমি মাংস বনাই খালোঁ গাইজ চাব পাৰে এইটো পুৰাং মামাহঁতে ধুনীয়াকৈ বনালে চব্জি তব্জি বনাই মামা দুজনীয়ে বনালে আৰু এইটো আমাৰ পুৰাং মাময়ে খুলিছে চাওকচোন ধুনীয়াকৈ আৰু এটা মাংস আৰু আমি খাবলৈ আৰম্ভ কৰি দিলোঁ গাইজ আৰু গাইজ মাংস চব্জিৰ লগত পুৰাং খালে বহুতেই খাবলৈ ভাল হয় আৰু গাইজ খাবলৈ বহুত টেষ্টি হৈছে আৰু গাহৰি মাংসৰ লগত আপোনালোকেও খাই চাব পাৰে বাই বাই